আপোনালোক সকলোলৈকে প্ৰীতি সম্ভাষণ জনাই মোৰ ইউটিউব চেনেল বৰ্ণিললৈ স্বাগতম জনাইছোঁ। আজি অৰিঅ' বিস্কুটৰ কেকৰ ৰেচিপি এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আহকচোন এবাৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। কেকটো বনাবৰ কাৰণে লৈছোঁ 3টা অৰিঅ' বিস্কুটৰ পেকেট, এটা ব্লু কালাৰ ইনো ৰেগুলাৰ পেকেট আৰু 1 কাপ গাখীৰ। এতিয়া বিস্কুটখিনি পেকেটৰ পৰা উলিয়াই এখন থালত থৈ লৈছোঁ। বিস্কুটখিনি সৰু সৰুকৈ ভাঙি মিক্সাৰ জাৰত ভৰাই দুবাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। কেকটো বনাবৰ কাৰণে এটা পাত্ৰত এডাল ব্ৰাছৰ সহায়ত তেল লগাই লৈছোঁ। মোৰ হাতত বাটাৰ পেপাৰ নথকাৰ বাবে এখন কাগজ কাটি তাত লগাই পুনৰ তেল সানি লৈছোঁ। এতিয়া বিস্কুটৰ গুড়িখিনিত অলপ অলপ গাখীৰ দি ফেটি লৈছোঁ। একেবাৰতে ঢালি নিদিব গোটেইখিনি গাখীৰ, কাৰণ ঢিলা হৈ যাব পাৰে। সেইবাবে অলপ অলপকৈ গাখীৰখিনি দি ফেটি লৈছোঁ। কেকৰ বেটাৰখিনি এনেকুৱা পৰ্যায় পাওঁতে ইনো পেকেটটো দি অকণমান সময় ফেটিছোঁ। বেছি সময় নিফেটিব, কাৰণ বেছিকৈ ফেটিলে কেকটো নুফুলিব। এতিয়া বেটাৰখিনি কেকৰ বাতিটোত দি অকণমান সময় টেপ টেপাই ভিতৰৰ বতাহখিনি উলিয়াই লৈছোঁ। কেৰাহী এখন গেছত বহুৱাই 10 মিনিটমানৰ বাবে গৰম হ'বলৈ দিছিলোঁ। সেইখন কেৰাহীতে কেকৰ বাতিটো বহুৱাই ঢাকোন লগাই গেছটো মিডিয়াম ফ্লেমত দি 40 মিনিটমানৰ বাবে সিজিবলৈ দিওঁ। এতিয়া প্ৰায় 40 মিনিটৰ পাছত ঢাকনিখন খুলি চাইছোঁ, কেকটো প্ৰায় সিজিলে। এতিয়া গেছটো অফ কৰি দিছোঁ। ঠাণ্ডা হোৱাৰ পাছত এখন থালত নমাই লৈছোঁ। এতিয়া কেকটো কাটি চাইছোঁ, খুব কোমল হৈছে। আপোনালোকে এবাৰ হ'লেও বনাই খাই চাবচোন। ভাল লাগিলে কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আজিলৈ আহোঁ, ধন্যবাদ।